প্রোগ্রাম আছে আৰু এই প্ৰগ্ৰামটো কি উদ্দেশ্য পতিছে আৰু নিমন্ত্ৰণ কোনে কোনে আহিব আৰু মুখ্য অতিথি হিচাপে কোনে থাকিব? হয়, আমি অসমীয়া পৰিষদৰ উদ্যোগত বৰ্তমান অসম জুৰি যি বাল্য বিবাহক লৈ যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সম্পৰ্কে আমি ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰেল ষ্টেচনৰ দক্ষিণ দিশত হায়াৰ ছেকেণ্ডাৰী ফিল্ডত এখনি সমাৱেশৰ আয়োজন কৰিছোঁ। এই সমাৱেশৰ জৰিয়তে প্ৰথমে চৰকাৰে যি বাল্য বিবাহ বন্ধৰ কাৰণে যি পদ্ধতি বা যি কাৰ্যপন্থা হাতত লৈছে ইয়াক আমি লাখ লাখ মানুহক একত্ৰিত কৰি এই বাল্য বিবাহ যে বন্ধ হ'ব লাগে ইয়াৰ বাবে আমি সজাগতাৰ বাবে এই সভা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগতে চৰকাৰে এই বাল্য বিবাহ বন্ধ হ'ব লাগে গয়না লৈ সমাজত যি বিশৃংখলতাৰ সৃষ্টি কৰিছে, মানে পুৰণি যিমান বাল্য বিবাহ হৈছে সেইসকল ব্যক্তিক গোচৰ লগাই তেওঁলোকক এৰেষ্ট কৰাই যি ধৰণে এক নৈৰাজ্যৰ সৃষ্টি কৰিছে, গাঁৱে ভূঞে এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰিছে যি পৰিস্থিতিৰ ফলত এতিয়া দেখা যায় অসমৰ প্ৰত্যেকটা গাঁৱতেই পুৰুষ মানুহবিলাকে ৰাতি ঘৰত নাথাকে, পলাই থাকিব লগা হৈছে আৰু মহিলাসকলে হস্পিটেল যাব নোৱাৰে ভয়ত, তাতে আকৌ আমাৰ নামটো বাল্য বিবাহৰ কিবা গোচৰত পেলাই দিয়ে নেকি। কিছুমান মহিলা আত্মহত্যা কৰিব লগা হৈছে, নিজৰ ঘৰ চলোৱা মানুহ নাই, তেওঁৰ স্বামীক মানে এৰেষ্ট কৰি লৈ গৈছে। এই সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পোৱা যায় আমি চৰকাৰক নিশ্চয় ইয়াত লাখ লাখ মানুহ সমাবেত হৈ দাবী জনাম যে ইমান দিনে যে বাল্য বিবাহ চলি আছিল সেই চলি থকা প্ৰথাটো ইমান দিনে কোনো চৰকাৰেই কঠোৰভাৱে দমন কৰি বন্ধ কৰা নাই। যদি বন্ধ কৰা নাই তেনেহ'লে চৰকাৰৰ অধিকাৰো নাই আজি মানুহবিলাকক এনেকৈ হাৰাশাস্তি কৰা। গতিকে আমি আমাৰ চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী তেখেতে আমাৰ কল্যাণৰ অৰ্থে কাম কৰক তাৰে আহ্বান কৰিম আৰু যাতে পুলিচ প্ৰশাসন গাঁৱত নপঠায়, গাঁৱত যাতে এনেকুৱা পৰিৱেশ নকৰে এই আহ্বান কৰাৰ কাৰণে আমি গৌৰীপুৰ হায়াৰ ছেকেণ্ডাৰী মদিনাতুল উলুম হায়াৰ ছেকেণ্ডাৰী স্কুল খেলপথাৰত আমি অহাকালি ইয়াত যি গণসমাৱেশৰ আয়োজন কৰিছোঁ। ৰাইজক আপোনালোকে মিডিয়াৰ জৰিয়তে বিনম্ৰভাৱে আহ্বান জনাইছোঁ আৰু পলাই থাকিব নালাগে, যিহেতু এইটো ৰাইজৰ দেশ, জনতাৰ দেশ, মানুহৰ দেশ। চৰকাৰটো আজি আছে কালি নাই, 5 বছৰৰ কাৰণে আমাৰ পলিটিকেল লিডাৰসকলক আমি বহাইছোঁ। গতিকে তেওঁলোকক ভাল কাম কৰাৰ কাৰণে আমাৰ শান্তিৰ কাৰণে আমি আহ্বান কৰিম। আমাৰ বিশৃংখলতা যিমান আনিছে এইবিলাক অতি সোনকালে বন্ধ কৰক, গাঁৱত পুলিচ প্ৰশাসন পঠোৱা বন্ধ কৰক, আগৰ যিমান বাল্য বিবাহ হৈছে এইসকলক মুক্তি দিয়ক, এতিয়াৰ পৰা বাল্য বিবাহ বন্ধ কৰক আৰু চৰকাৰে যাতে আজি যিটো পদক্ষেপ লৈছে পৰৱৰ্তী সময়ত যাতে আকৌ নৰ্মেল নহয়, এই বাল্য বিবাহ বন্ধ হ'বই লাগিব। এই পন্থা মানে এই দাবী লৈ এই কাৰ্যসূচী লৈ আমি অহাকালি ইয়াত মানে যিটো সমাৱেশ অনুষ্ঠিত কৰিছোঁ। সকলো ৰাইজ আহক আৰু পলাই থাকিব নালাগে, ওলাই আহক। আমি নিশ্চয় আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ মাটি, আমাৰ সমাজ ব্যৱস্থাক আমি সুৰক্ষিত কৰিব লাগিব। যিটো ভাল ইয়াক আমি গ্ৰহণ কৰিম, যিটো বেয়া সমাজ পৰিপন্থী ইয়াক আমি পৰিহাৰ কৰিম আৰু ইয়াৰ কাৰণে চৰকাৰে সকলো সময়তে চৰকাৰে ৰাইজক আৰু আমাৰ সংগঠনক সকলোকে সহযোগিতা কৰাৰ আহ্বান কৰিম। আৰু ইয়াতে যেহেতু আপোনালোকে সজাগতা সভা পাতিছে সেই সভাখনত কিমান মানুহ উপস্থিত থাকিব? এতিয়া চাওক, আমি ধুবুৰী জিলাত বিভিন্ন অঞ্চলত ইতিমধ্যে মানে ৰাইজক আহ্বান কৰিছোঁ। দেখা মতে বা ৰাইজে যোগাযোগ কৰা মতে এইটো ফিল্ড ভৰি যাব বুলি সকলোৱে কৈ আছে আৰু ইয়াতকৈ মানুহ বেছি হ'ব লাগে, বেছি হ'লেও ভাল। আৰু আমি ৰাইজক ইতিমধ্যে সুশৃংখলাবদ্ধভাৱে ইয়াত আহিবলৈ আহ্বান কৰিছোঁ। ইয়াত আহি সুন্দৰকৈ আমি যি ডিচিশ্যন ল'ম, যি ইয়াত সিদ্ধান্ত ল'ম, এই সিদ্ধান্ত মতে যাতে ৰাইজে সুশৃংখলাভাৱে আইন কানুন মানে মানি চলি যি ধৰণে মানে ৰাইজৰ গণতন্ত্ৰৰ যি ব্যৱস্থা আছে এই ব্যৱস্থাৰে আমি কেনেধৰণে আমাৰ এই সমস্যা সমাধান কৰিব লাগে এই আহ্বান কৰিছোঁ। সেইমতে মানুহ ইয়াত আহিব।